বন্ধুসকল সুপ্ৰভাত আপোনালোকৰ মৰমৰ গকুল আজি আহিলোঁ অলপ আলোক পোহৰৰ কাহিনীলৈ আজিৰ পুৱাটোৱে যেন নিজৰ লয়ত জাগিছে ঘড়ীৰ কাঁটা হয়তো কিছু সময় আগতেই পাৰ হৈ গ'ল কিন্তু মনটো এতিয়াও নিদ্ৰাৰ নৰম চাদৰখন আঁকৰি ধৰিছে বতাহটো শান্ত সূৰ্যৰ পোহৰ অলপ আলোক আকাশত হালধীয়া পোহৰৰ পাতনি আজিৰ বতৰা উত্তৰ অসমত পুৱা অলপ মেঘৰ খেলা কিন্তু দিন উঠাৰ লগে লগে সূৰ্যৰ উজ্জ্বল হাঁহি দক্ষিণ ফালৰ আকাশত অলপ গৰম বাঢ়িব পাৰে সেইবাবে পানীৰ বটল এটা লৈ ওলাবলৈ নাপাহৰিব বতাহে পাতৰ লগত খেল খেলিছে যেন কবিতাৰ দৰে দিনটো আলস কিন্তু মিঠা বন্ধুসকল কেতিয়াবা জীৱনটো এনেদৰে আৰম্ভ হ'ব লাগে ধীৰে ধীৰে শান্তিৰে নিজৰ লয়ত কাৰণ প্ৰতিটো দিনেই উজ্জ্বল ব্যস্ত বা শক্তিশালী হ'ব লাগেনে কেতিয়াবা শান্ত ধীৰ মুহূৰ্তসমূহতো সুখ লুকাই থাকে আৰু বন্ধুসকল এই নিশা মই লৈ আহিছোঁ এটা নতুন কাহিনী দ্বীপ আৰু মৰম প্ৰেমৰ দৰে দ্বীপো জ্বলে নীৰৱ কিন্তু উজ্জ্বল নিশাৰ পোহৰৰ মাজত প্ৰেম আৰু আলোকৰ এটা গল্প আজিৰ সন্ধিয়া প্ৰকাশ পাব থাকিব নিশ্চয় আপোনাৰ মৰমৰ গকুলৰ শ্ব'ত Good morning and have a nice day.